যে জুবিন আৰু পাপন এটা কথা সংঘাত সৃষ্টি হেৰি হয় এই অনুষ্ঠানত পাপনক মই তোমাৰ বিষয়েও সুধিছো তোমাৰ নিশ্চয় এইবোৰ কথা তুমি লক্ষ্য কৰিছা তোমাৰ মন্তব্য কি সেইবিলাক এই ফেন বিলাকৰ মাজত হয় আৰু ফেচবুকত মই খুব বেছি নাথাকো মই খুব দৰকাৰী আপডেট হলে দিওঁ পেজটো ভালকে চলে মোৰ বাকী মই ইমান নাথাকো কাজিয়া পেচালত নোসোমাই কমেণ্টো নিদিওঁ সেইবোৰ হোৱা উচিত নহয় আচলতে পাপনৰ মোৰ মাজত আমাৰ মাজত যথেষ্ট ডিফাৰেঞ্চ আছে হেৰি মানে হেৰি টাইমটো চাবলৈ গ'লে মই বহুত পুৰণি চিনিয়ৰ আছিলোঁ পাপনতকৈ চ' আৰু আমি খুব ভাল বন্ধু চ' আমাৰ মাজত সেইবিলাক আহিব নাপায় আচলতে আমাৰ মাজত একো নাই মই সিদিনা মোৰ চিনেমাৰ আপডেটটো মই তাক পঠাইছোঁ মোৰ তোক পেজত দি দে সি লগে লগে দেখিছে চ' কিন্তু ফেনবিলাকে সেইটো কথা নাজানে এইটো কিন্তু আজি সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া ক'ৰবাত আমি দেখো যে কিছুমান বিচাৰকেও হঠাৎ তেওঁৰ নাম লৈ পেলাই নতুন শিল্পীসকলৰ কথা কওঁতে হয়তো তুমি বাহিৰখন এৰি দি অসমত বেছি থকাৰ কাৰণেও এনেকুৱা হ'ব পাৰে ক'ৰবাত কিবা এটা ৰৈ গৈছে নেকি লেকুনা যিটো কাৰণে তোমাৰ নামটো এতিয়া লাহে লাহে ৰাষ্ট্ৰীয় পৰ্যায়ত মোৰ কথা হ'ল মই নেশ্যনেল প্লেটফৰ্মত মোক দেখুৱাবলগীয়া একো নাই বিশেষ এতিয়া কাৰণ মই যিকেইটা গান গালো মোক চবেই চিনি পায় তাত এৱাৰ্ড চেৱাৰ্ড পালো গোটেই নেশ্যনেল এৱাৰ্ডো পালো তাৰপিছত কিন্তু বম্বে ফিল্ম ইণ্ডাষ্ট্ৰীত একো নাই তাৰপিছত গ'লে ইণ্টাৰনেশ্যনেল হেৰিত যাব লাগিব তাত আৰু কৰিব লগা বিশেষ একো কৰিব লাগে আকৌ মই কি প্ৰুভ কৰিবলৈ আছে মোক চবেই জানে মই কি গাওঁ কেনেকে গাওঁ গতিকে এতিয়া মই ভাল ভাল গান গাম মই নাগাওঁ বুলি কোৱা নাই মাজে মাজে গাই থাকিম কিন্তু ইয়াত সময় দিয়াটো বেছি দৰকাৰ সময় দৰকাৰ তুমি পাপনক গীত গাইছা নেকি তোমাৰ এটা অডিঅ' তো সি মোৰ হেৰিত গাইছে তাৰ জীৱনৰ প্ৰথম ৰেকৰ্ডিংটো মই গাইছো সেইটো বহুত বছৰ আগতে 97, 98 স্নিগ্ধ জোনাক বুলি এলবাম এটাত গাইছিলে মোৰে কম্পজিশ্যন আছিলে তাৰপিছত ষ্ট্ৰিংছ গৈছিলো ষ্ট্ৰিংছত সি গাইছে মোৰ লগত এইখিনি গান এটা তাৰ অকণমান গুণগুণাই দিয়াচোন মোৰ খুব ভাল লাগে সেইটো গাবলৈ বৰ দিগদাৰ সেইটো মন্ত্ৰৰ নিচিনা সেইটো বাবা নাগাৰ্জুনৰ মন্ত্ৰই আচলতে আৰু তাৰপিছত ৰ'দৰ চিঠিত মই গাইছো তাক এটা বৰ ধুনীয়া গান গাইছিলে সেইটো ময়ো গাইছো সিও গাইছে চ' সেই ধৰণে আমি কাম কৰি আছো একেলগে আৰু সিও সিদিনা মোক কৈছে তাৰ কিবা এখন চিনেমা আছে কৈছে মই পাইছো এটা ভাল গান তুমি গাব লাগে মই কৈছো গাম একো নাই আমাৰ ৰিলেশ্যনটো তেনেকুৱা মই আগত দিল্লীত গ'লে তাৰ আগত তাৰমানে এই যে সংঘাত এইটো কিছুমান ফেনৰ এইটো এনেই ক্ৰিয়েট কৰা সংঘাত ফেচবুকটো এটা অনিয়ন্ত্ৰিত বস্তু কেনেকে নিয়ন্ত্ৰণ কৰিব কিয় কোৰ মানুহ সোমাই যায় আৰু খুব এটা হেৰি পৰ্যায়লৈ গুচি গৈছে ব্যক্তিগত কথা ব্যক্তিগত লেতেৰামি আছে কথা